ব্লকৰ অধীনত আমাৰ জীৱিকা বাইদেউসকল, জীৱিকা সখী বাইদেউসকল, পশু সখী বাইদেউসকল, বেংক সখী সকলো সখীসকলৰ লগতে আমাৰ দুটা বৰচাপৰি মানে মণ্ডল পৰ্যায় সংগঠন আছে। এটা হৈছে তিনয়ন মণ্ডল পৰ্যায় সংগঠন, বৰচাপৰি মণ্ডল সংগঠন। আমি সকলো একত্ৰিত হৈ ইয়াত মানে একত্ৰিত হৈ আজি মানে মিলাপ্ৰীতিৰে সাজ খাম বুলি ইয়াত একত্ৰিত হৈছোঁ। সেইকাৰণে চব আমি অলপ ফূৰ্তি কৰিছোঁ আৰু আমাৰ ব্লকৰ BPM BC ছাৰ সকলো আছে। আমাৰ ৰাজশ্ৰী সaikia বাইদেৱে কৰিছে। আপোনাৰ ফালৰ পৰা আমাৰ এই আজি আমগুৰি উন্নয়ন খণ্ডৰ দুটা মণ্ডল পৰ্যায়ৰ সকলো সখী বাইদেউসকল আছে আৰু ব্লকৰ আমাৰ BPM ছাৰ আছে। আমাৰ এতিয়া ডিষ্ট্ৰিক্টৰ DPM ছাৰো আহি পাবহি। ইয়াত সকলোকে আৰু আমাৰ প্ৰীতি ভোজলে আমন্ত্ৰণ জনাইছোঁ। সেই আৰু আপুনিও আহিলে বহুত বহুত ধন্যবাদ। আমিও মানে খন্তেক এফালে খোজকাঢ়ি ওলাই আহিছিলোঁ। আমি সিফালে মানে কৰ্মৰত বিশেষ কামত, সেইকাৰণে এইফালে আহিলোঁ, দেখা পালোঁ। দেখি পেলাই মানে ভাবিলোঁ অকণমান ভিডিঅ' এটাকে কৰি দিওঁ, গতিকে যদি চেনেলটো আছে যেতিয়া। হয় বাৰু হ'ব। নহয়, আচলতে এই প্ৰীতিভোজ আমি মানে খাব লাগে। মানুহৰ মাজত সম্প্ৰীতি ভাৱটো থাকে আৰু মানে মৰম চেনেহ ভাৱবিলাক কাৰোবাৰ মাজত কিবা অকণমান যদিও মানে মনোমালিন্য থাকে, এনেকুৱা মানে অনুষ্ঠানবিলাকত আকৌ মানে ভাল হৈ যায়। সেই মনোমালিন্যবিলাক মানে মিলা প্ৰীতিটো আৰু মানে দুনাই হৈ যায় মানে। সেইকাৰণে আচলতে প্ৰীতিভোজ খাব লাগে মানুহে। এনেকুৱা মানে কিছুমানৰ ৰাজহুৱা হেৰিবিলাকত যাব লাগে, সকলো একগোট হৈ খেলা ধূলা হওক, প্ৰীতিভোজ হওক, এনেকুৱাবিলাকত মানে মানুহে হয় মানে হেৰি বিহু নহয় এতিয়া ইয়াতে হৈ গ'ল। আপুনি অহা অকণমান দেৰি হ'ল, পলম হৈ যোৱাত আপোনালোকে নেদেখিলে। ভিডিঅ'টো শ্বেয়াৰ কৰিবচোন। ঠিক আছে বাৰু। খেল ধেমালিও হ'ল গৈছে, সেয়া টেকেলি ভঙা আৰু কিবা কিবি মিউজিক চেয়াৰ, ৰছী টনা ইত্যাদি খেলসমূহ হৈছিলে বাৰু। আমি অহা অকণমান পলম হ'ল, হোৱাৰ কাৰণে তথাপিতো মই এখেতলোকৰ পৰা লৈ পেলাই দিম আপোনালোকক। বাৰু ব'লক এতিয়া আমি আগবাঢ়ি গৈ থাকোঁ। মানে এখন বাগানখন দেখিছে, ইমান বৃহৎ এখন বাগান। একেবাৰে আজিকালি প্ৰযুক্তিবিদ্যা আচলতে মেচিনে কটাৰ কাৰণে কিমান বৃহৎ বাগান এখন খুব কম সময়ৰ ভিতৰতে, কম দিনতে মানে কাটি শেষ কৰি দিলে। একেবাৰে চকুৱে মনিব নোৱাৰা এৰিয়ালৈকে গোটেই বাগানেই বাগান দেখিছে। আমি এতিয়া এফালে আহি আছোঁ বাৰু। এইফালে তাতে পিকনিক খাবলৈ আহিছে কিছুমান মানুহ। আমি সেই পিকনিক ঠাইখিনিলৈ যাম আৰু পিকনিক কেনেকৈনো কি ধৰণে তেওঁলোকে খাইছে আমি সেইখিনিও চাম। আমাক অৱশ্যে সৰুকৈ নিমন্ত্ৰণী এটা আছিলোঁ, সেই নিমন্ত্ৰণীটো ৰক্ষা কৰি আহি আছোঁ বাৰু। গৈ থাকোঁ, চাওঁগৈ। ব'লক আপোনালোকে গৈ থাকক, ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকক। আৰু আমি পিকনিকৰ যিখিনি তেওঁলোকে আইটেম যোগাৰ কৰিছে সেইখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। ব'লক আমি এতিয়া গৈ থাকোঁ। আগতে হঠাতে দেখিলোঁ পাহাৰৰ যি বাগানৰ পাহাৰৰ ছাইডতে এইটো কিবা কল ফুলেই নে কলেই নে আমি ধৰিব পৰা নাই। বিশেষকৈ ওচৰত গৈ চাম এতিয়া। এইটোকা কি বস্তু হয়, কল হ'ব পাৰে, পাহাৰীয়া কল নেকি কিবা। আমি কল থোকা লৈ যাম এতিয়া। একেবাৰে দ খাৱৈত গজি আছে মানে, এইখিনি ৰ'বলৈও দিগদাৰ হ'ব। হ'লেও যেনে তেনে এই বস্তুটো লৈ যাম এতিয়া। মানে এনেকুৱা কল আমি দেখা নাই আগতে, গতিকে কাৰো লগৰবিলাকক দেখাব পাৰিম। ব'লকচোন, পৰিয়ে যাম এতিয়া। সেই চিগাও নাযায়। এইটো কল খায় নে নাখায় নে এতিয়া বিশেষকৈ সেইটো ছিঙি আনিলোঁ। দেখিছে, আমি ছিঙি আনিলোঁ ফুল বুলি ভাবিছিলোঁ। আচলতে দূৰৰ পৰা কালাৰ দেখি হেৰি দেখি সেই দ খাৱৈটোৰ পৰা নমাই আনিছোঁ। তাৰপৰা ছিঙি আনিছোঁ সেইজোপা কলজোপা বহুত তলৰ পৰা। মানে এইটো কি কল কি কথা নাজানো, আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু। এইটো কি কলনো দেখিছে আপোনালোকে? এইটো সেইজোপা গছজোপা তলত আছে। এই কলটো দেখুৱাই জনাবচোন বাৰু কি কলনো। আমিও লৈ যাম, কোনোবাই জানিলে ক'ব কমেণ্ট কৰি। ব'লক ভিডিঅ'টো চাই থাকক। আমি যিটো উদ্দেশ্যত আহিছোঁ, এই উদ্দেশ্যৰ কাৰণে গৈ থাকোঁতে হঠাতে পাহাৰৰ কাষৰ যি দাঁতিয়ে এখন নদী আহিছে, আচলতে নাগালেণ্ডৰ পৰা। বহুত দ হয় ঠাইডোখৰ, সাংঘাতিক গৰা। সিফালেও বাগান আছে দেখিছে। এনেকৈ মানে আহি আছোঁ, আহোঁতে হঠাৎ পালোঁ। ব'লক এতিয়া আমি গৈ থাকোঁ আগবাঢ়ি, আপোনালোকক দেখুৱাম। এতিয়া দেখিছে এই বাইদেউসকলে কোন জেগাৰ পৰা আহিছে ইয়াত পিকনিক খাবলৈ, কি কথা কৈ দিয়কচোন। মই চামগুৰিৰ পৰা আহিছোঁ। আমি আমাৰ আমগুৰি ব্লকৰ আমাৰ দুটা ক্লাষ্টাৰ আছে। আমাৰ ক্লাষ্টাৰটোৰ নাম বৰচাপৰি মণ্ডল পৰ্যায় সংগঠন
মই সম্পাদিকা আৰু এয়া হৈছে আমাৰ সভানেত্ৰী আমি ব্লকৰ ফালৰ পৰা মানে আমি হেৰি বনভোজ খাবলৈ হৈছোঁ বনভোজ খাব আহিছোঁ চাহ সকলো দিয়ক এতিয়া আমাৰ মানে কি হয় আমগুৰি ব্লকৰ অধীনত এয়া বন্ধুসকল আমি আহি পালোহি যি ইয়াতে বনভোজ খাই আছে এখেতলোকে যথেষ্ট ইয়াতে দৰ্শক আহিছে দেখিছে বনভোজস্থলীত বনভোজ খাবলৈ আহিছে ইয়াত বিভিন্ন ধৰণৰ আইটেমৰ যোগাৰ কৰিছে এয়া ছাগলী মাংস বনাই আছে এয়া মাছ চালাড বনাই আছে কিমান সুন্দৰকৈ চবচোন আপোনালোকে এয়া চালাডো বনাই আছে আৰু এখেতে পাপৰ পুৰি আছে এয়া চব আৰু ইয়াতে ভাত সেয়া হৈ আছে আহিছে ধুনীয়াকৈ ইয়াতে চপল পিন্ধি আচলতে সোমাব নালাগে বাৰু খোৱা বস্তু যোগাৰ কৰা জেগা এয়া মাছৰ নহয় জানো এয়া মাছ বনাই থৈছে ইয়াত ধুনীয়াকৈ সেয়া ছাগলী মাংস দেখুৱালোঁ আপোনালোকৰ সেয়া চালাড সেয়া ভাত সেইটো মানে এনেই ভেজ চব্জি নিৰামিষ চব্জি হয় সেইটোকে ইয়াতে বহি মহিলাসকল সৰু সৰু ল'ৰা ছোৱালী আছে দেখিছে একেলগে বহিছে মানে এতিয়া আহাৰ গ্ৰহণ কৰিবৰ কাৰণে যি বনভোজ হৈছে বনভোজত মানে বনভোজ এতিয়া একেলগে গ্ৰহণ কৰিব তাৰপিছত বাইদেউসকলেও আছে ইয়াৰ পিছতে একেলগে গ্ৰহণ কৰিব আৰু এই আপোনালোকক দেখুৱালোঁ সামগ্ৰিক পৰিৱেশটো ধুনীয়াকৈ হয় 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 তাৰমানে বাতিও ঢকুৱা আপোনাৰ কাঁহীখিনিও ঢকুৱা হয় কৰে হয় হয় নেকি ব'লক আমি এতিয়া আগবাঢ়ি গৈ থাকোঁ আপোনালোকে চেনেলটো চাব আৰু ভিডিঅ'খিনি চাওঁতে ভিডিঅ'ৰ তলত লাইক এটা কৰি দিব আৰু লগতে কমেণ্ট কৰিব পাৰিলে ছাবস্ক্ৰাইব কৰিব চেনেলটো ব'লক আমি আগবাঢ়ি গৈ থাকোঁ